Hello everyone, good morning. এটি ধুনিয়া ৰাতিপুৱাৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া পাকঘৰত বৰ্তমান মানে কি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰুটি বনামছো আপোনালোকৰ লগত শ্বেয়াৰ কৰো ভিডিওটো একদম ইজি কে মই আলু মটৰ আৰু বিলাহীৰ এটা ধুনিয়া তেতে বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো ধুনিয়া লোকেল বিলাহীৰে বনাম আজি মই মটৰ আৰু আলু মানে কি লোকেল বিলাহী কেটা সোৱাদে বেলেগ প্ৰথমে মই আদা নহৰু পিয়াজখিনি গুছাই লৈ এতিয়া বিলাহীখিনিও ভালদৰে চাফা কৰি কাটি কুটি লৈ ললো এতিয়া মই সৰু সৰু আলু লৈছো এনেকুৱা সাইজৰ আপোনালোকে ইচ্ছা কৰিলে ইয়াতকে অকমান ডাঙৰ সাইজৰো ল'ব পাৰে একেটা আলু মই এতিয়া অকমান বইল কৰি লম কেৰাহীটো গৰম হ'ব দি দিলো আৰু এপিনে মই আলুখিনিও বহাই দিছো লগতে আলুখিনি বইল কৰোতে ইয়াতে নিমখখিনিও দি দিছো কেৰাহী গৰম হোৱাত মিঠাতেলখিনি দি দিছো আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই এতিয়া আদা নহৰু আৰু পিয়াজখিনি ভালদৰে অকমান সময় ভাজি লম আৰু এপিনে মোৰ আলুখিনিও ভালদৰে মানে কি আধা সিজা হৈ গ'ল এতিয়া এইখিনি ভালদৰে পানীটো টুকি ললো আৰু এপিনে আদা নহৰুখিনি যে ভাজিছিলো এইখিনিও ভাজা হৈ গ'ল এইখিনি ঠাণ্ডা হ'বৰ বাবে মিক্সি জাৰটোত থৈ দিলো এইখিনি মই ভালদৰে মিক্সি জাৰটোত গ্ৰাইণ্ড কৰি ল'ম আৰু সেই একেখন কেৰাহীতে এতিয়া মই ইয়াত পাঁচফোৰণৰ সলনি কালজিৰা দিছো কালজিৰাৰ লগতে শুকান জলকীয়া দুটা আৰু ইলাচি তিনিটা দি আলুখিনি বহাই দিলো আলুখিনি বহাই দিয়ে ইয়াতে এতিয়া নিমখ হালধি দি লগতে কেঁচা মটৰখিনিও দি লৈছো কাৰণ কেঁচা মটৰৰ এটা নিজা গোন্ধ থাকে অকমান ভাজি ল'ব লাগে নহলে সেই গোন্ধটো ভাল নালাগে আৰু তাৰ পিছতে ইয়াত মই কাটি লোৱা বিলাহীখিনিও দি দিছো বিলাহীৰ পানীটো গলি যোৱালৈকে এইখিনি ভালদৰে কম জুইত সিজাই পেলাই লৰাই থাকিম ঢাকোন দি পেলাই মাজে মাজে এইখিনি লৰাই থাকিব আৰু 15 মিনিট মানৰ বাবে এই গেছৰ জুইটো কমাই থৈ দিছিলো আৰু যেতিয়া এই বিলাহীখিনিৰ পানী শুকাই গ'ল তেতিয়া ইয়াত মই পেষ্ট কৰি থোৱা পিয়াজ নহৰু আদাৰ মছলাখিনি মানে কি এই পেষ্ট বনোৱাখিনি দি দিলো আৰু এতিয়া শুকান মছলাৰ ভিতৰত ইয়াত মই ৰেড চিলি পাউডাৰ ধনিয়াৰ গুড়ি জিৰা গুড়ি দি দিছো দি মিক্সিৰ জাৰটোতে একেলগতে অকমান পানীখিনিৰে অখালি দি দিলো আৰু এয়া প্ৰায় হওঁ হৈছে নমোৱাৰ আগে আগে ইয়াতে মই এচামুচ সৰু চামুচৰ জোখত চেনি দিছো আৰু চেনি দি উঠি ইয়াতে যদি আছে কচুৰি মেথিও দিব পাৰে মই ইয়াতে ধনিয়া এড কৰিলো ধনিয়াখিনি দিলেও মানে কোনো কথা নাই ইয়াৰ টেষ্টটো একদমেই মানে পাৰফেক্ট পাব আৰু এয়া ৰেডি হৈ গ'ল আমাৰ আজি সৰু আলুৰে সৈতে বনোৱা বিলাহী মটৰৰ এই চব্জিকণ একদমেই মানে সোৱাদজুকীয়া অৱশ্যে ইয়াত নিজৰ মানে সোৱাদ অনুসৰি জলকীয়াৰ পৰিমাণটো দি ল'ব পাৰে ইয়াৰ মাজতে এটা কথা কৈ থওঁ যদি মোৰ ভিডিঅ'লৈ মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো যদি বৰ্তমানলৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ বাবে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটাও কৰি দিব আৰু এয়া আমাৰ প্লেটিং হৈ গ'ল মা বেটাৰ এতিয়া আৰু দুই টাইম খাম আৰু লগতে একাপ ধুনীয়া গাখীৰ চাহ পিছে গাখীৰ চাহৰ লগত ইয়াৰ জুতিয়েই সুকীয়া কোনে কোনে বাৰু গাখীৰ চাহ ভাল পায় এই চব্জিখন এবাৰ ট্ৰাই কৰি চাবচোন সঁচাকে বহুত মানে এটা নতুন সোৱাদ পাব আৰু শুকান ৰুটিৰ লগত মই এতিয়া খাম আৰু লগ পাম আকৌ এটি নতুন ভিডিঅ'ত